এতিয়া আমি প্ৰায় 40টা হোমষ্টেত মানে আমি ইউথ মিট মানে লৈ আছে প্ৰায় ওদালগুৰিৰ পৰা আৰম্ভ কৰি প্ৰায় আজি কোকৰাঝাৰৰ আমি লৈছোঁ। আজি ৰাতিপুৱা আমি বনৰগড়ত লৈছিলে, ইয়াত চালাকাটিত এতিয়া আমি ইউথ মিটটো ইয়াত আমি লৈছোঁ। আৰু আমি ইউথ মিট লোৱাৰ পিছত আমি এনেকুৱা অনুভৱ কৰিছোঁ যে প্ৰতিটো জাগাত প্ৰতিটো হোমষ্টেত মানে দলে বলে আমাৰ যুৱচামে UPPLৰ প্ৰতি আকৰ্ষণ হৈ পেলাই মানে দিনাই নিশাই মানে UPPLৰ লগত কাম কৰি আছে। আৰু আপোনালোকে চবে গম পায় যে ডেইলি মানে UPPL দলক আমাৰ যুৱচামে যোগদান হৈ আছে। বিভিন্ন দল সংগঠন কৰি পেলাই আমাৰ যুৱচামেও আজি যোগদান কৰিছে। বহু BSCৰ পৰাও যোগদান কৰিছে, বহুত মানে মঞ্চৰ পৰাও যোগদান কৰিছে। এইটো আপোনালোকে সকলোৱে গম পায়। সেইকাৰণে আজিৰ দিনত মই ক'ব বিচাৰোঁ যে আমাৰ UPPL দলে মানে আগৰ নিচিনা নহয়। এতিয়া আমাৰ UPPL দলে শক্তিশালী, দিনে দিনে শক্তিশালী, আগতকৈ শক্তিশালী হৈ উঠি আহিছে। আৰু আহি থকা দিনতো মানে যাতে আমাৰ UPPL দলে মানে বিপুল ভোটত জিকিব বুলি মই আশা কৰোঁ। BPFৰ মুৰব্বী আগৰ মহিলা তেখেতে কৈছে ইউথক ইমপ্লয়মেণ্ট কৰিবৰ কাৰণে তেখেতে 100 crore কিবা পইচা কিবা কৰিব, ইনভেষ্টমেণ্ট কৰিব। আপোনালোকৰ UPPLৰ পৰা কি কৰিব ইউথলৈ? ইলেকশ্যনৰ আগত বহুখিনি কথা ক'ব পাৰে। ইলেকশ্যনৰ আগত মানে খান্দিও কথা ক'ব পাৰে। মানুহক মৰম কৰা মানুহ মানে বহু পাব ইলেকশ্যনৰ আগত। কিন্তু ইলেকশ্যনৰ পিছত আপুনি কি কাম কৰিব? যে 100 crore যে আপুনি যুৱচামৰ কাৰণে যে বাজেট কৰিব বুলি কৈছে, কিন্তু আপোনাৰ কি পলিচি আছে? এই 100 crore দ্বাৰা কি কৰিব? আপুনি জাষ্ট ঠিকাই দিব, না ছাপ্লাই কৰিব, না ৰাস্তাই বনাব, না দলঙে বনাব? যুৱচামৰ কাৰণে কি মেকানিজম লৈছে? কিন্তু আমাৰ চৰকাৰে কোনো আমি বাজেট এইটো আমি নকৰোঁ। কিন্তু আমি যুৱতীসকলৰ কাৰণে আমি প্লেনিং কৰি পেলাইহে আমি কাম কৰোঁ। আঁচনি লৈ পেলাইহে আমি কাম কৰোঁ। যদি 100 কোটি যদি খৰচা কৰিব লাগে, আমাৰ চৰকাৰে 100 কোটি কৰিব। যদি 200 কোটি খৰচা কৰিব লাগে, 200 কোটি খৰচা কৰিব। ইয়াত কোনো বাজেটৰ ফিক্স নাই। আমি যুৱচামৰ কাৰণে, আমাৰ সমাজৰ কাৰণেহে আমাৰ চৰকাৰে কাম কৰিবলৈ ওলাইছে। 5টা বছৰত আপোনালোকৰ UPPL যদি চৰকাৰ যুৱক হৈছে বুলি ভাবে? আমি যুৱসকলক লৈ পেলাই আমাৰ UPPL দলে, আমাৰ UPPL চৰকাৰে বহুত আগুৱাব পাৰিছে। কাৰণ বিগত 17 বছৰত হাগ্ৰামা মহিলাৰী ছাৰৰ দিনত আপোনালোকে চাওক মানে একেসকলে ইউথসকলৰ কাৰণে কোনো মেকানিজম কৰা নাছিলে, কোনো পলিচি লোৱা নাছিলে। কিন্তু আমি UPPL দলে 2020 চনত পাৱাৰত অহাৰ পিছত আপোনালোকে চাওক আমি বহু আঁচনি লৈ পেলাই আমাৰ যুৱচামক উন্নত কৰাৰ কাৰণে বহু আঁচনি লৈ পেলাই আমি কাম কৰিছোঁ। আনএমপ্লয়ড সমস্যাটো সমাধান কৰাৰ কাৰণে বহুখিনি আঁচনি আমাৰ চৰকাৰে লৈছে। আৰু আমাৰ মাজৰ পৰা, আমাৰ অঞ্চলৰ পৰা যাতে ডাঙৰ অফিচাৰ হ'ব পাৰে, ইয়াৰ কাৰণে Super 50 বনাইছোঁ, Super ইঞ্জিনিয়াৰিং বনাইছোঁ, Super মেডিকেলৰ কাৰণে MBBSৰ কাৰণে মানে Super 50 আমি বনাইছোঁ। সেইটো হাগ্ৰামা মহিলাৰী ছাৰে ভাবিবই পৰা নাছিলে। আহি থকা দিনত যদি আকৌ UPPL দলে পাৱাৰত যদি আহে, পাৱাৰত অহাটো একদম স্পষ্টই। পাৱাৰত অহাৰ পিছত আমি নতুন প্ৰজন্মৰ কাৰণে, আমাৰ যুৱচামৰ কাৰণে মানে আঁচনি লৈ পেলাই, মানে বহুখিনি আঁচনি লৈ পেলাই আমি আহি থকা দিনতো আমি কাম কৰি যাম। চালাকাটি সমষ্টিত আগন্তুক 22 তাৰিখৰ যিটো ভোট আমি যিমানখিনি ঘূৰি পেলাই আমি অনুভৱ কৰিছোঁ, ইয়াত 80% যুৱচামৰ পৰা পাম। ইয়াত ক'ব গ'লে মানে আমাৰ যে পপুলেশ্যন পেটাৰ্ণটো যদি আমি চাই 65% মানুহে ইউথ। আমাৰ সমাজৰ 65% মানুহে ইউথ। আমাৰ BTCত 35 লাখ জনসংখ্যা আছে, 35 লাখৰ মাজত 22 লাখ মানুহে ইউথ। এইকাৰণে আমি আশাবাদী যে 22 লাখৰ মাজত আমি প্ৰায় 20 লাখটো আমি যুৱচামৰ পৰা পাম। गिबियाव मानगोनां बिथांमोनखौ आङो साबायखर बावग्रोदों बे समाव मिडियानि गासै नोंथांमोनखौ जे जोङो दिनैहाय लाइमोन हान्जा हिसाबै सालाकाटियाव खोब गोख्रोंनिफ्राय गोख्रों जोङो जाबोगासिनो दं। आरो गासै लाइमोनफोरखौ लानानैनो जोङो सालाकाटि ओनसोलाव दिनैनि समाव सालाकाटि समष्टिखौ जों उद्धार खालामनायनि थाखाय हराव खामानि मावगासिनो दङ। आरो बेबायदियैनो जोङो निस्सय एबार 100% जोङो सालाकाटि समष्टिखौ उद्धार खालामनो हागोन जोंहा मिजिं दङ। जिहेतु नोंथांमोननि बे बिभागाव BJP दोलोबो दङ आरो BPF दोलोबो दङ, सोरजों बांसिन जुजिलायनाय जागोन सानो? जुजिलायनायाथ' दिनैनि बेलायाव BPF हान्जाजों जुजिलायनाय जागोन। खारन बेयावहाय जिहेतु आगोलनि जिहेतु MCLA दङ हिसाबै हयथ' बिथांमोनहा जोंजों जुजिलायनायनि मोनसे लामायाव दङ। आरो जोङो दिनैनि बेलायाव BJP होननानै बुङोबा जोङो
खोब इसिबां मानि स्ट्रं नुवाखै आरो दिनैहाय जोङो भटार्सफोरखौ नायोब्ला थांनाय बारनि जिहेतु इलेक्सननि माबाखौ रिजाल्टखौ जुदि जोङो नायोब्ला थांनाय बाराव 6000सोल' बिजेपि भटार्सफोर दं थांनाय बिटिसि इलेक्सनाव अब्ला बेखौ नायोब्ला दिनैनि बेलायाव जों नुनो मोन्दों गोबां थारमानि बिजेपि हान्जानिफ्राय माखासे वार्कार्सफ्रा जे इउपिपिएलआव दिनै लोब लोब हाबफैफिननायखौ जोङो नुदों खारन दिनैनि समाव जे जोंनि इउपिपिएलनि हान्जा मानगोनां लरेन्स इस्लारिखौ देरहागोनखौ रोखाखौ नुखानानै बिथांमोनहा जे देरहानाय पार्टिजोंनो थानांगौ होननानै गोबां मानि बिजेपिनि वार्कारफ्राबो फैदों आरो गोबां मानि बिपिएफनि जिथु लाइमोन गांखं बा मा होनो महिलानिफ्राय जे वमेन्स सेलनिफ्राय जे बिपिएफनि गोबां वार्कारफ्राबो जोंनि इउपिपिएलआव माने सामिल जाफैजोब्बाय हागोन 100% जोङो हागोन आरो बेयो जोंनि अंखआव दंखासै जे बोरैहाय जोङो लरेन्स इस्लारिखौ देरहाहोनांगौ आरो जोंनि इउपिपिएल हान्जानि बिसिबां भटार्सखौ जोङो कालेक्सन खालायनानै जोङो देरहानांगौ बे गासिबो अंखआ जोंनाव दंजोबसै आरो अलरेडि जोङो देरहानायनि हिसाबखौ जोङो अलरेडि लाखाबाय जितु लार्जेस्ट भटार्सआव बर'नि उनाव राजबंशी हारिनियाव दङ राजबंशी हारिनिफ्राय नोंथांमोना बेसेबांसो भट मोनगोन सानो राजबंशी हान्जानिफ्राय जोङो मेक्सिमाम भट मोनगोन बेखौ आसा दङ खारन दिनैहाय जोंजों इउपिपिएलआव राजबंशी हान्जानिफ्राय गोबां लिडारफ्रा ओंखारबोबाय आरो ओंखारबोनायजों लोगोसेनो बे लिडारफ्राबो अहरह खामानि मावगासिनो दङ आरो इयुथ लेभेलावबो जोङो गोबां थारमानि राजबंशी जातिनिफ्राय जोङो गोबां थारमानि इयुथ वार्कार्सफोर मोनबाय आरो इयुथफोरखौ लानानैनो जोङो दिनैहाय जिहेतु प्रग्राम लादों बेयावहायबो गुबुन गुबुन हारिनिफ्राय बांसिन बाहागो लानायखौ जोङो नुदों